Hello everyone, welcome back to a new vlog. আজি হল 15 February আৰু মই গৈ আছো Shillong আৰু কিহত গৈ আছো তো গম পাইছে এতিয়া গম পাইছে আপোনালোকে সবে জুনে মোক চিনি পায় আৰু মোৰ লগত এবাৰ গৈ আছে মোৰ ভন্টি পুৰা ফুল কম্পেনিয়ন এটো ট্ৰিপৰ আৰু তাতে গৈ এজন ভাইটি লগ পাম Shillongত ইয়াতে থাকে হি সৰুৰে পৰা সো হি ভালকৈ আমাক ফুৰাব আৰু ধুনিয়াকে আমাৰ লগতে আপোনালোককো ফুৰাম বহুতে Shillong ফুৰিছে তথাপিতো আমিনো কেনেকে ফুৰো আমাৰ লগতো এবাৰ ফুৰি দিব কোনো কথা নাই আৰু এতিয়া Shillongৰ একা বেকা যেহেতু ৰাস্তা তো ইন্ট্ৰোটো এই গুৱাহাটীৰ মানে ট্ৰেফিকৰ মাজত নবনাই এটো ফ্ৰী ৰাস্তাটোত বনাম বুলি আহিলো কিন্তু যি একা বেকা ৰাস্তা মানে অন্য মনস্ক হবলৈ মন যোৱা নাই ইয়াত হেকানে ৰখাই লৈ পিনি ইন্ট্ৰোটো বনাই লৈছো আৰু বলক তেতিয়াহলে এতিয়া গৈ থাকো ইয়াৰ পৰা আৰু 70 কিলোমিটাৰছ মান আছে অলৰেডি আহিলো বহুতখিনি আৰু মেঘালয়ৰ ৰাস্তাত মই প্ৰথমবাৰ ড্ৰাইভ কৰি আছো অৰুণাচল নাগালেণ্ডটো গৈছো আপোনালোকে দেখিছে কিন্তু মেঘালয়লৈ যদিও আহিছো আগতে নিজে ড্ৰাইভ কৰি নিজে গাড়ী চলাই মিলি অহা নাই এনে ট্যাক্সি অহা হৈছিল সো এবাৰ ফাৰ্স্ট টাইম নিজে গাড়ী চলাই গৈ আছো মেঘালয় ভালদৰে দেখে ভিডিওটো আমি অলৰেডি বহুতখিনি আহিলোৱে ঘৰৰ পৰা আৰম্ভ কৰিছিলো 35 কিলোমিটাৰছত এতিয়া 106 কিলোমিটাৰছ হৈছে তাৰমানে আমি অলমোষ্ট 70 কিলোমিটাৰছ আহি গলো ঘৰৰ পৰা হাতীগাঁৱৰ পৰা আৰু 11 কিলোমিটাৰছ দেখাইছে উমিয়াম লেক লাগে কিন্তু উমিয়াম লেকটো এতিয়া ৰম নে নৰম এতিয়ালৈকে মানে মই ডিসিজন লোৱা নাই পৰাপক্ষত আজি মানে কিবা কিবি চাবলৈ মেলিবলৈ ট্ৰাই নকৰো আজি গৈ পিনি য'ত থাকিম যাৰ ওচৰলৈ গৈ আছো যাৰ ঘৰৰ পৰা আমি ফুৰিবলৈ যাম মেইনলি ভাইটিটোৰ ওচৰলৈকে তালৈকে আমি যাব ট্ৰাই কৰিম কাৰণ প্ৰথমবাৰ নিজে গাড়ী লৈ আহি আছো আগত যেতিয়া আহো কেবত অহা হয় যেহেতু কেবৰ ড্ৰাইভাৰে নিজে লৈ যায় জেগাবিলাকলৈ এতিয়া ৰাস্তাবিলাক মানে কি হয় Shillong পোৱাৰ পিছত মই ইমানো বেছি চিনি নাপাওঁ গুগল মেপৰ ওপৰত ভৰসা কৰি আকৌ যদি কিবা কাৰণত খেলিমেলি হৈ যায় তেতিয়া দিগদাৰ হ'ব সেইটো কাৰণে পৰাপক্ষত আজি গৈ সিহঁতৰ ঘৰ পাবলৈ ট্ৰাই কৰিম এতিয়া প্ৰথমতে তাৰ পিছতহে আমি যদি ওচৰতে কিবা কিবি চাবলগীয়া থাকে ফুৰিবলগীয়া থাকে আছে অবভিয়াছলি তো ট্ৰাই কৰিম চাবলৈ এতিয়া গৈহে থাকোঁ আৰু এটো হৈ গল এতিয়া উমিয়াম লেক ৰাস্তাতে পাই যাও মানে এটা ৰিজৰ্ট এখন আছে য'ত নামি গৈ পিনি ইয়াতে বোটিং শুটিং কৰিব পাৰি বা ইয়াতে কেম্পিংৰ ব্যৱস্থা আছে হবলা কিন্তু হেবিলাক এতিয়া নকৰো আমি প্ৰথমতে আজি গৈ পিনি Shillong পাই লওঁ বিৰাট ধুনীয়া লাগিছে এডোখৰ এই গছ গিজোপাই সৈতে এডোখৰ ফটো মাৰিবলৈ বিৰাট ধুনীয়া এটা চিন হৈছে যেটো কাৰণে ৰলো আৰু এতিয়া আকৌ গৈ থাকো আৰু বেছি দূৰ নাই Shillongলৈ প্ৰায় 20 কিলোমিটাৰ মান আছে ইয়াৰ পৰা এনেকুৱা পাৰ্টনাৰ লগত অনা ফাইদাও বহুত কণী বইল কৰি আনিছে মেগী বনাই আনিছে মই খালোই অলৰেডি আৰু চাহো আছে বুলি এতিয়া চাহ খাম ইফালে উমিয়াম লেকৰ ওচৰতে আছো এতিয়ালৈকে আমি যাম আৰু বেছি দূৰ নাই ইয়াৰ পৰা Shillongৰ প্ৰথমটো ট্ৰাফিক জামত সোমাইছো হিয়া আহি একদম দীঘলকে লাইন খাৰি পাতি আছে কিন্তু এনেকুৱা কোনো সিস্টেম নাই যে এফালে সাইডে দি মই গুছি যাম মানে অসমত যোৱা নিচিনাকে হেটোই ভাল লাগে ইয়াত বহুত বেছি ডিসিপ্লিন মজা ডিসিপ্লিন তো বিৰাট ধুনিয়া লাগে
কোনেও কাকো অভাৰটেক কৰি যাবলৈ ট্ৰাই নকৰে আৰু গ'লেনো কি হ'ব ফচিমকৈ গৈ পিনে আকৌ ফাইনেলি আহি পাইছোহি মানে জেগাটো ব্লগাৰ এছিষ্টেণ্ট এইডোখৰত থাকি ৰাখিম নে কোনডোখৰত এইডোখৰত ৰাখিলে প্ৰব্লেম হ'ব নেকি নাই নাই এতিয়া কাৰণে থৈ যায় এতিয়া পাপা আহিলে এনেকৈ কি কৰিম খুব লাজ কৰে ইহঁতৰ ঘৰতে আহিছো ব্লগটোত প্ৰথম আৰম্ভণিৰ পৰা যে কৈ আছিলো ইহঁতৰ ঘৰতে থাকিম ইয়ে ফুৰাব ময়ে ফুৰাম বাৰু মৰমৰ ভাইটি ৰাহুল বহুত দিনৰ পৰা লগ পাইছ ন কেইবছৰ মূৰত বৰ লাজ কৰে ল'ৰাটোৱে কেলে ইমান লাজ কৰিছা এডিট কৰিব লাগিব এইটো হ'ল এতিয়া শ্বিলঙৰে গধূলি এয়া আমি আছোঁ ক্লিফ কলনী বুলি এটা ঠাইত ক্লিফ কলনী বুলি কয় আৰু তাৰ ওচৰতে আছে চাৰ্চটো বেলেগ এতিয়াতো ফুৰিবলৈ যাবলৈ আৰু টাইম নাই চ' সেইকাৰণে আমি চাৰ্চতে আহি গৈছোঁ চাৰ্চৰ ভিতৰত যিহেতু বেছি শ্বুটিং টুটিং কৰিব নিদিয়ে ইয়াত মই জনাত চ' সেইটো কাৰণে ইয়াতে আপোনালোকক দেখাই লৈছোঁ বাহিৰৰ পৰা ইয়াত এতিয়া মানে মোৰ কাৰণে আটাইতকৈ মেইন চেলেঞ্জ নিচিনা হৈছে ইয়াত পাৰ্কিংটো ইয়াত এনেকুৱা ষ্টিফ হয় ধৰিব ভিডিঅ'ত ভালদৰে নোৱাৰিব পাৰে কিমান ষ্টিফ হয় অঁ ৰাতিপুৱা যেতিয়া ওলাই যাম ক'ৰবাত ফুৰিবলৈ তেতিয়া আপোনালোকক এইটো ষ্টিফটো দেখাম আৰু একদম কাষলৈ চপাই লগাবলগীয়া হয় যিমান পাৰি সিমান তাতে ছাইডেদি মানুহ যাবলৈ ৰাস্তা থাকিবৰ কাৰণে চ' এইটো বহুত চেলেঞ্জিং কাম ইয়াত চ' ইমানখিনি আজিলৈ আজি বিশেষ ফুৰাও নাই আমি আৰু গধূলিয়ে হ'ল আহি পাওঁতে সেইবাবে এইটো ব্লগ ইমানেই আৰু আহি পালোঁ শ্বিলং তো কাইলৈ নতুন নতুন ব্লগ আপোনালোকে দেখিবলৈ পাব ৰাহুলৰ লগত ৰাহুলে মেইন আৰু সি কি ফুৰাই এতিয়া হয় ৰাহুল তো তাৰ ওপৰতে ডিপেণ্ড কৰিব আৰু যদি এইটো ভিডিঅ' চাই অলপ হ'লেও ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব কমেণ্ট কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক এই কমপ্লিট ছিৰিজটো চাবৰ কাৰণে আৰু তেতিয়ালৈকে নতুন এটা ভিডিঅ'ত লগ পোৱালৈকে হাঁহি থাকক জীৱনটো উপভোগ কৰি থাকক বাই